নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মই আজি আহিছোঁ টিংৰা জাতীয় বিদ্যালয়লৈ। আজি টিংৰা জাতীয় বিদ্যালয়ৰ ৰাষ্ট্ৰীয় বিজ্ঞান উদযাপন দিৱস। বিজ্ঞান দিৱসত থকা আমাৰ বিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়, প্ৰধান শিক্ষক মহোদয়, মোৰ সহকৰ্মীসকল, 9 জুন A to Z চেনেলৰ বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা আজি 28 ফেব্ৰুৱাৰী অৰ্থাৎ আজি দিনটো আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। এই আজি 28 তাৰিখে কিয় বিজ্ঞান দিৱস পালন কৰা হয় এই বিষয়টো তোমালোকে নিশ্চয় জ্ঞাত। তথাপিতো 1928 চনত 28 ফেব্ৰুৱাৰী তাৰিখে এজন মহান বিজ্ঞানী, ভাৰত বিখ্যাত মহান বিজ্ঞানী ডক্টৰ চন্দ্ৰশেখৰ ভেংকট ৰমনে ৰমন প্ৰভাৱৰ তথ্যটো আৱিষ্কাৰ কৰিছিল। এই ৰমন প্ৰভাৱটো 28 তাৰিখে আৱিষ্কাৰ কৰাৰ বাবে সমগ্ৰ ভাৰততে 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি অহা হয়। বিজ্ঞান দিৱস পালন কৰাটো আমাৰ বাবে, আমাৰ স্কুলৰ বাবে এটা অতি গৌৰৱৰ বিষয়ৰ নিচিনাই হৈছে। আমাৰ প্ৰতি বছৰে আমাৰ বিদ্যালয়ত প্ৰতি বছৰে প্ৰকল্প প্ৰস্তুত কৰা কাৰ্যটো দিনক দিনে বৃদ্ধি পাইছে। তাৰ বাবে আমি অতি গৌৰৱবোধ কৰোঁ, যাৰ ফলস্বৰূপে আমাৰ বাবে অতি গৌৰৱৰ বিষয় এটা যে আমাৰ স্কুলৰ পৰাই এটি দলে ইতিমধ্যে এই সময়তে অসম জাতীয় বিদ্যালয় অৰ্থাৎ গুৱাহাটী অসম জাতীয় বিদ্যালয় নদীত এটি প্ৰকল্প উপস্থাপন কৰি আছে। এইটো আমাৰ বিদ্যালয়ৰ বাবে অতি গৌৰৱৰ বিষয়। এই প্ৰকল্প উপস্থাপনত অসম জাতীয় বিদ্যালয় প্ৰকল্প উপস্থাপনত একমাত্ৰ বিদ্যালয়খনেই হৈছে আমাৰ টিংৰা জাতীয় বিদ্যালয়। সেইফালৰ পৰা আমাৰ টিংৰা জাতীয় বিদ্যালয়খনে অঞ্চলটোৰ বা এই কাষৰীয়া অঞ্চলৰ গোটেই অঞ্চলতে এটা সুনাম কঢ়িয়াই আনিছে বুলি আমি গৌৰৱবোধ কৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনবোৰতো আমাৰ বিদ্যালয়ৰ পৰা এইবাৰ এটি দল গ'ল, অনাগত বছৰবিলাকত পুনৰ এটিতকৈ যাতে বেছি দল আমি দলে প্ৰেৰণ কৰিব পাৰোঁ, তাৰ বাবে তোমালোক সদায় সাজু হৈ থাকিবা। বিজ্ঞান দিৱসৰ উদযাপন কৰাটোৱেই বা বিজ্ঞান দিৱসখিনি পালন কৰাটোৱেই আমাৰ কাৰণে যথেষ্ট নহয়। কাৰণটো হ'ল কি, বিজ্ঞানৰ যিখিনি আৱিষ্কাৰ বা আমাৰ দৈনন্দিন জীৱনত আমি পুৱাৰ পৰা গধূলিলৈকে যিখিনি বস্তু ব্যৱহাৰ কৰোঁ সকলোখিনি বিজ্ঞানৰ অৱদান বুলি ক'ব পাৰি। গতিকে বিজ্ঞানৰ কিছুমান অনৈতিক কামবিলাক যিবিলাক নেকি আমি ৰোধ কৰিব পাৰোঁ, তাৰ বাবেও আমি ছাত্ৰ ছাত্ৰী তথা শিক্ষক সমাজৰ পৰাও বা অভিভাৱকসকলো সচেতন হোৱাটো জৰুৰী। আমাৰ যিটো প্ৰকল্প ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে, এই প্ৰকল্পটো তোমালোকে ইতিমধ্যে গম পাইছা। প্ৰকল্পটো হৈছে কি, বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ। কাৰণটো হ'ল কি, আমাৰ জলৰাশি দিনক দিনে পৃথিৱীৰ ভূপৃষ্ঠত জলৰাশি দিনক দিনে কমিবলৈ ধৰিছে, যাৰ ফলত আমি পানীৰ ব্যৱহাৰটো অতি সাৱধানেৰে কৰা উচিত। আমি যেতিয়া পানী ব্যৱহাৰ কৰোঁ, যেতিয়া ধৰা টেপ এটা খুলি পানী ব্যৱহাৰ কৰোঁ, টেপটো
আধা খুলিলে বা খুলি পেলাই ৰাখি আমি কামখিনি কৰি ৰাখোঁ অৰ্থাৎ পানী অপচয় হয় আমি ধৰ্ম সংস্কৃতি আলোকন মানি ৰখাৰ আমাৰ জাতীয় বিদ্যালয় আলোকন মানি ৰখাৰ আমাৰ জাতীয় বিদ্যালয় এখন পাৰ্ক বনাইছা হয় এই পাৰ্কত ল'ৰা ছোৱালী আহি থাকিব হা আড্ডা মাৰিব হয় নহয় ঠিক আছে ধুনীয়া লাগিল আগবাঢ়ি যোৱা তোমালোক দেই থেংক ইউ কি বনাইছা এখন কি বনাইছা বন অৰণ্য গড় হাতী গছ চব আছে ন জীৱ জন্তু ঠিক আছে ভাল লাগিলে দেখি কিনা আগবাঢ়ি যোৱা কাৰ্যদক্ষ চহৰ থেংক ইউ কি বনাইছে আদৰ্শ বিদ্যালয় ধৰি লোৱা তোমালোকৰ বিদ্যালয়খন বৰ ধুনীয়াকৈ বনাইছে তোমালোকে আগবাঢ়ি যোৱা তাকে কামনা কৰিছোঁ ধন্যবাদ তোমালোকৰ নাম কেইটা কোৱাচোন নমস্কাৰ মোৰ নাম সুমতি নিকিতা বুঢ়াগোহাঁই নমস্কাৰ মোৰ নাম সুমতি শ্যামণিকা গগৈ নমস্কাৰ মোৰ নাম সুমতি বুঢ়াগোহাঁই তোমালোকে এয়া কি বনাইছা এয়া আমি পানী প্ৰদূষণ মানে এইটো কি হয় এইটো ফেক্টৰী হয় ফেক্টৰীৰ পৰা তাৰমানে ইয়ালৈ কেনেকৈ পানী প্ৰদূষণ হৈছে সেইটো দেখুৱাইছা ঠিক আছে এইটো কিহেৰে তৈয়াৰ কৰিছা তোমালোকে মাটি আৰু এয়া ডাঠ কাগজ ঠিক আছে নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ এখেতলোকৰ স্কুলৰ পৰা 3গৰাকী ছাত্ৰী গুৱাহাটীলৈ বিজ্ঞান দিৱসৰ কাৰণে গৈছে তাত বিজ্ঞানৰ নমুনা প্ৰদৰ্শন কৰিবলৈ আহক ছাৰৰ পৰা সেই বিষয়ে আমি অলপমান জানি লওঁ ছাৰ নমস্কাৰ নমস্কাৰ আপুনি আপোনালোকৰ ছাত্ৰী বিশেষকৈ 3গৰাকী গুৱাহাটীলৈ গৈছে বুলি আমি জানিব পাৰিছোঁ তাৰ বিষয়ে আপুনি দুআষাৰমান কওকচোন এইটো আমাৰ 3গৰাকী ছাত্ৰী গৈছে আৰু আমাৰ শিক্ষক গৈছে 2গৰাকী
এগৰাকী আমাৰ আজি আপোনালোকে দেখিছে পানীৰ কিমান আমাৰ অভাৱ হৈছে গতিকে বৰষুণৰ পানীটো কেনেকৈ পৰিশোধন কৰি খাব পৰা যায় আৰু শস্য ফচলত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে এটা প্ৰকল্প লৈ আমাৰ অসম জাতীয় বিদ্যালয়ত প্ৰদৰ্শন কৰিবৰ কাৰণে গৈছে।